নমস্কাৰ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল দীপাংকৰ ব্লগছ। আজি এটা সুন্দৰ ভিডিঅ'ৰ সৈতে ক'ত যাম কি কৰিম সকলো গম পাব। ভিডিঅ'টো শেষলৈকে চাব। মাখন ঘৰ চাঙৰীয়া এয়া বন্ধুসকল দেখিব পাৰিছে সম্বৰ্ধনা অনুষ্ঠান চলি আছে, আপোনালোকক দেখাব চেষ্টা কৰিম। মাননীয় বুলেন সূত্ৰধৰ ডাঙৰীয়া ধন্যবাদ। এইবাৰ আমি সম্বৰ্ধনা জ্ঞাপন কৰিম আমাৰ এই অঞ্চলৰ ব্যৱস্থা ব্যক্তি মাননীয় পুষ্পচন্দ্ৰ ডাঙৰীয়াদেৱ আৰু তেখেতক সম্বৰ্ধনা জ্ঞাপন কৰিব দুৰ্গেশ্বৰী ৰাভাই। এইবাৰ আমি সম্বৰ্ধনা আগবঢ়াম আমাৰ গাঁৱৰ মুৰব্বী স্বৰূপ তথা আমাৰ বিভিন্ন অনুষ্ঠানত উপদেশ কৰা তথা সহায় সহযোগিতা আগবঢ়া মাননীয় প্ৰণৱ চৌধুৰী ডাঙৰীয়া আৰু তেখেতক সম্বৰ্ধনা জ্ঞাপন কৰিব আমাৰ কমিটিৰ সদস্য মাননীয় বিনোদ চৰকাৰ ডাঙৰীয়া। ধন্যবাদ। এইবাৰ আমি সম্বৰ্ধনা জ্ঞাপন কৰিম আন এগৰাকী বিশিষ্ট ব্যক্তি আমাৰ গাঁৱৰ সুকুমল ডাঙৰীয়া আৰু তেখেতক সম্বৰ্ধনা জ্ঞাপন কৰিব নয়নমণি ৰায়ে। ধন্যবাদ। এইবাৰ আমি সম্বৰ্ধনা জ্ঞাপন কৰিম আন এগৰাকী সমাজসেৱক সুভাষ দাস ডাঙৰীয়া আৰু তেখেতক সম্বৰ্ধনা জ্ঞাপন কৰিব ৰোহিণী ৰাভাই। ধন্যবাদ। এইবাৰ আমি সম্বৰ্ধনা জ্ঞাপন কৰিম আমাৰ এই অঞ্চলৰ তথা আমাৰ 10 নম্বৰ ৱাৰ্ডৰ ঢালিগাঁও পঞ্চায়তৰ সদস্য মাননীয় অমল সূত্ৰধৰ ডাঙৰীয়া আৰু তেখেতক সম্বৰ্ধনা জ্ঞাপন কৰিব স্বৰ্ণা ৰাভাই। ধন্যবাদ। এইবাৰ আন এগৰাকী বয়সস্থ ব্যক্তি মাননীয় বীৰেশ্বৰ সূত্ৰধৰ ডাঙৰীয়া আৰু তেখেতক সম্বৰ্ধনা জ্ঞাপন কৰিব নয়ন চাৰিঙে। ধন্যবাদ। আন এগৰাকী বিশিষ্ট ব্যক্তি ইতিমধ্যে আমাৰ মাজত আহি উপস্থিত হৈছেহি আমাৰ শ্ৰদ্ধাৰ ছাৰ আমাৰ সকলোৰে ঢালিগাঁও ক্ষমা কৰিব ভগৱতী হাইস্কুলৰ প্ৰধান শিক্ষক মহোদয়। তেখেতকো আজি বিহু অনুষ্ঠানত এখনি ফুলেম গাঁও সম্বৰ্ধনা জ্ঞাপন কৰি আৰু তেখেতক আমাৰ বিহু কমিটিৰ সদস্য নয়ন চাৰিঙীয়াই সম্বৰ্ধনা জ্ঞাপন কৰিব। তেখেতক সম্বৰ্ধনা কৰাৰ কাৰণে অনুৰোধ কৰিছোঁ। ধন্যবাদ। এইবাৰ আমি
মঞ্চ মুকলি কাৰ্যসূচীলৈ আগবাঢ়িব লৈছোঁ আৰু আজি এই সাংস্কৃতিক সন্ধিয়া মঞ্চখনি মুকলি কৰাৰ কাৰণে অনুৰোধ কৰিছোঁ আমাৰ ৰঞ্জু সিংহ বাইদেউ আৰু তেখেতক সহায় কৰিব আমাৰ সুকুমৰ ৰাজ চাহ ডাঙৰীয়াই তথা সকলোৱে মঞ্চ মুকলি কৰা। এয়া বন্ধুসকল অলপমান পিছতে মঞ্চ মুকলি আৰু বন্তি প্ৰজ্বলন কাৰ্যসূচীলৈ আগবাঢ়িব। চ' আপোনালোকক দেখাব চেষ্টা কৰিম, আপোনালোকে চাই থাকিব ভিডিঅ'টো শেষলৈকে। ধন্যবাদ। এইবাৰ বন্তি প্ৰজ্বলন কাৰ্যসূচীলৈ আগবাঢ়িছোঁ আৰু বন্তি প্ৰজ্বলন কাৰ্যসূচী তথা বন্তি প্ৰজ্বলন কৰিব আমাৰ হালিগাঁও পঞ্চায়তৰ সভাপতি মাননীয় মাখন গছ ডাঙৰীয়াই। বন্ধুসকল ভিডিঅ'টো চাই ভাল পালে লাইক শ্বেয়াৰ কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আজিলৈ টাটা বাই বাই।